হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ গুৱাহাটী ফ্ল'জেম প্লেনেট আৰু ইয়াত আজি কি এনজয় কৰোঁ আপোনালোকক সকলোবোৰ দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু এইফালে আছে টিকেট কাউণ্টাৰ, এইফালে যাব লাগিব টিকেট কাটি মেলি, আৰু এতিয়া টিকেট কাটি আছে, আমি যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক কি কৰোঁ। আৰু এতিয়া এফালেদি আমি ভিতৰত সোমাই যাম। আৰু আজি কিন্তু বতৰটো মানে অলপ বেয়া কৰি দিলে, বৰষুণ দি দিলে। আৰু এইফালে জেকেট আছে, আৰু এইটো চাইডে আছে জোতা আছে, এইফালে ল'মগৈ। আপোনাৰ যিমান দেৰি ইচ্ছা, তো বেছি দেৰি হ'লেও মই নাই তাত সেই এতিয়া জেকেট বহুত পিন্ধি ল'লোঁ, আৰু এইফালে এতিয়া সোমাই যাম এইখন এইফালে। আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ, মানে বৰফৰ ধুনীয়ালৈ বুলিয়ে ক'ব লাগিব। আৰু গৰম দিনত মানে বৰফৰ মজা লোৱাটো এটা বহুত বেলেগ, আৰু যিহেতু এতিয়া বহুত গৰম পৰি আছে। আৰু ভিতৰত পুৰা মানে মিউজিক বাজি আছিলে, আৰু ভিতৰত সোমাই মেলি এনেকুৱা লাগিছিলে যে একদম বৰফৰ দেশলৈ আহি গ'লোঁ, তেনেকুৱা নিচিনা লাগিছিলে। আৰু এইফালে চব গোটেই বৰফে বৰফ, পুৰা ঠাণ্ডা আছিলে।
আৰু এইটো এটা ঘৰ, আপোনালোকৰ যদি বেছি ঠাণ্ডা লাগে তেতিয়া ইয়াত অলপ দেৰি ৰখিব পাৰে। ঠাণ্ডা দেই বাপৰে। আৰু এইফালে এটা এইটো বৰফৰ ঘৰ, এইফালে সোমাই চালোঁ কেনেকুৱা লাগে। ভিতৰত কিন্তু অলপ গৰম লাগে এইটো মানে বৰফৰ ঘৰটোত, বাহিৰতকৈ ৰুমটোত মানে অলপ মানে গৰম। আৰু এতিয়া আমি আহিলোঁ হোটেল। এতিয়া আমাৰ প্ৰায় 8টামানে বাজিলে আৰু আজি গুৱাহাটীত থাকি মেলি কাইলৈ ঘৰলৈ যামগৈ। আৰু কেইটামান দিয়ে 4টা দিয়ে। আৰু ভাবিছোঁ আপোনালোকক হোটেলখনৰ ৰুমটো এবাৰ দেখাই দিওঁ, যদি আপোনালোকে আহে থাকিব পাৰে। আৰু হোটেলখনৰ নামটো হৈছে আদিত্য, গুৱাহাটী মেডিকেল কলেজৰ ওচৰতে আছে। ৰুমটো ভাবিছোঁ এবাৰ দেখাই দিওঁ, যদি আপোনালোকে আহে থাকিব পাৰে। বহুত ধুনীয়া হয় ৰুমটো। আৰু এইফালে এটা টিভি আছে, এইফালে এখন ড্ৰেছিং আছে। আৰু এইটো কাপোৰ থ'বলৈ দিছে। কাপোৰ বা এনেকৈ আমি থোৱা নহ'লে, যিহেতু এদিন থাকিলোঁ ন, সেইকাৰণে যিখিনি আছিলে ট্ৰলিটোতে থাকিলে। আৰু এইফালে এইটো বাথৰুমটো। এতিয়া আমাৰ খানা খোৱা টাইম আহি গ'ল। খানা খোৱা টাইম আহি গ'ল। বেটা বোলে চাই দিয়া। ঠাণ্ডা ঠাণ্ডা। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। আৰু বাই বাই।